মই আছোঁ কামপুৰত আৰু মই কালি আহিছিলোঁ। আজি এটা ঘটনা শুনিছোঁ। এইখন গোটেইখন জ্বলা দেখুৱাই দিয়া। আৰু ইয়াত বহুতো মানুহ ভিৰ হৈ আছে আৰু কেইদিন আজি দুদিন হৈছে আৰু দুদিনৰ আগত এটা মানুহ জাল পাতিব আহিছিলে বোলে, ইয়াতে মৃত্যুক সাৱটি লৈছে। আৰু এইফালে আমাৰ দাদাহঁত আছে। কি ক'ব, কেনেকৈ কি হ'ল? সঠিককৈ মই গম নাপাওঁ, সিহে জানিব। কওকচোন। আজি এটা ঘটনাই জোকাৰি গ'ল কামপুৰবাসী। আৰু দেখিছে এইফালে কিমান মানুহ বগা হৈ আছে আৰু বগা হৈ আছে দেখিছে কিমান গাঁৱৰ ৰাইজ আহিছে আজি এই পথাৰখনত। আৰু এইফালে বিচাৰি আছিলে SDF বাহিনীয়ে আৰু হঠাতে কেইজনমান লোকে চিঞৰি দিয়া অৱস্থাত আৰু এইফালে লাগি আছিল সেই ডেড বডিটো। আপোনালোকৰ মাছ মাৰিবলৈ গৈছে বুলি গম পাইছোঁ। মাছ মাৰিব গৈছে বুলি তেনেকৈ শুনিছোঁ। অঁ, কেইদিনমান হ'ল? কালি 2টামান 2:30মান বজাত হৈছে। 2-2:30মান বজাত। এতিয়া NDF আহিছে। তাৰপিছত এতিয়া পাইছেনে নাই? পোৱা নাই। বিচাৰি আছে আৰু NDF আহিছে আৰু NDF আহি এতিয়া বিচাৰি আছে, তথাপিও পোৱা নাই। আৰু এফালে আমাৰ বাইদেউ আছে। কওকচোন, কেনেকৈ কি হ'ল ঘটনাটো? মই গম নাপাওঁ নহয়। গম নাপায়? অঁ, মই গম পাবলৈ এতিয়া আহিছোঁ। গম নাপাওঁ। অঁ, গম নাপায় বোলে। আৰু আগলৈ যাওঁ, এইফালে দেখুৱাই আছে বিপুৱে। এইফালে আমাৰ খুৰাহঁত আছে। কোৱা, ঘটনাটো কেনেকৈ কি হ'ল? গোটেইখনতো জ্বলা। এখন জ্বলা বুলি মাছলৈ গৈছিল। মাছলৈ গৈছিল। অঁ, অকল সেই যাওঁ যাওঁকৈ এইপিনে গৈছে মাছলৈ, এই বানপানী। তাৰপিছত কি হ'ল? তাৰপিছত মানুহটো খালি 2টা বজাত নাই ৰাতিপুৱালৈকে আহিব বুলি ভাবি আছিলে। এতিয়া মানুহে নাই। এতিয়া হেৰি হৈছে, নাও আহিছে, চৰকাৰী নাও। অঁ, আৰু ঘৰৰ গাৰ্জেন অহা নাছিলে নেকি? ঘৰ গাৰ্জেন তোমাৰ ৰাতিপুৱা হেৰি কৰিছে, আগতে মাছলৈ যায়, ৰাতিপুৱা আহে আৰু আহিব বুলি ভাবি আছিল। যেতিয়া অহা নাই আৰু তেতিয়া হোৱা মান লাগিছে ৰাইজ। পানী বাঢ়া কিমান দিনমান হ'ল? পানী বাঢ়ি এসপ্তাহমান হৈছে। তোমাৰ এসপ্তাহমান হৈছে ন? এসপ্তাহমান হৈছে। আৰু এইফালে দেখিছে আপোনালোকে NDFৰ যিটো নেকি মৃত্যুক সাৱটি লোৱা এই মানুহজনক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকে আনিছে এখন নাও। এইফালে দেখিছে এখন পাম দিয়া নাও, KPR দেখিছে। কিন্তু মই ভাবিছোঁ NDF বুলি, আৰু হৈছে SDF হে। এইফালে দেখিছে এখন ধুনীয়া, ফাইনেলি এইফালে দেখিছে SDF বাহিনী আহিলে আৰু এইফালে ডেড বডিটো আছে। আপোনালোকক দেখুৱাই আছোঁ। এইফালে দেখিছে A to Z আপোনালোকক দেখুৱাম। আজি এই লোকজনে মাছ মাৰিব আহোঁতে, কাইলৈ হৈছে ন ঘটনাটো? অঁ, কাইলৈ হৈছিলে। অঁ, এইফালে কোনো মানুহে গম নাপালে নে? গম পোৱা নাই মানে, এনে মাছ মাৰিব অহা মানুহ গম নাপালে? গম নাপায়। অঁ, আৰু দেখিছে মাছ মাৰিব আহোঁতে কৰুণ মৃত্যুক সাৱটি ল'লে এই লোকজনে আৰু মাছলৈ আহিছিলে দেখিছে। আৰু কিমান পানী হৈছে ইয়াত। এনে কামপুৰ বুলি কয় নে? মহগুৰিয়াতি। অঁ, আৰু ইয়াত দেখিছে SDF বাহিনী এতিয়া আহি গ'ল আৰু বিচাৰি আছিলে এই তাত, আৰু আহি গ'ল ইয়ালৈ। আৰু প্ৰথম কোনে দেখিছিলে? কোনে দেখিছিলে জানো, এই মাছলৈ অহা মানুহে দেখিছিলে। অঁ, হঠাৎ দেখা পালে। পাইছে। অঁ, তাৰপিছত চিঞৰিছে। চুলিকেইডাল ওলাই আছে। অঁ, তাৰপিছত হোৱা দোৱা লাগিলে মানুহসকল। গম পাইছে আৰু মানুহে যে এইটো ইয়াতে পৰি আছে। অঁ, ঠিক আছে বাৰু। আৰু দেখিছে কিমান পানী। মানুহৰ কেতিয়া মৃত্যু হয় কোনো ক'ব নোৱাৰে। আৰু আজি দেখিছে এজন লোকে এই মাছ মাৰিব আহোঁতে, কেইটামান মাছ মাৰিব আহোঁতে আজি হ'ল এনেকুৱা এটা পৰিস্থিতি বা এটা ঘটনা আপোনালোকে দেখিব পাইছে। আৰু মই বৰ্তমান আছোঁ কামপুৰত, আৰু কামপুৰৰ এই পথাৰখনতে এই লোকজনে মাছ মাৰিব আহিছিল। হঠাৎ এনেকুৱা এটা পৰিস্থিতি হ'ল। আজি গাঁওবাসী আজি উপস্থিত হৈছেহি। চিঞৰি দিওঁতে তাত আছিলে মানুহ, আৰু তাৰ পৰা ইয়ালৈ আহিলে। আমি যিটো জেগাত গৈছিলোঁ সেই ঠাইকণত সেই ডেড বডিটো নাছিল, বেলেগ এটা ঠাইত আছিলে। আৰু সেই ঠাইটোৰ পৰা আমি মানুহ এটা ইয়াৰ পৰা চিঞৰিছিলে, আৰু হঠাৎ আমি আকৌ ইয়ালৈ আহিলোঁ। ইয়াতে পাইছে আৰু মানুহ একদম দেখিছে কিমান বগা হৈ আছে। আৰু দেখিছে এইখিনি ঠাইতে ডেড বডিটো আছে। আৰু এইফালে আমাৰ খুৰা আছে। কি ক'ব, কেনেকৈ হ'ল ঘটনাটো?
সি কালি মাছলৈ আহিছিলে অঁ মাছৰ পৰা আহোঁতে এইফালে চিধাই পোনাই সেই পুখুৰীটোত পৰিলে কোনো গম নাপালে নেকি কোনেও গম নাপায় এতিয়াহে গম পাইছে এতিয়াহে পাইছে ন এতিয়াহে গম পাইছে অঁ এই ওপৰমুঠে মানে ওলাইছে আৰু অঁ মানুহটো ঘৰ ক'ত জানেনে ইয়াতে অঁ কিন্তু গাৰ্জেন আহিছে নেকি গাৰ্জেন আছে তাৰ নাম দিত্য আৰু দেখিছে মানুহ কিমান বগা হৈ আছে আৰু ডেড বডিটো ইয়াত পোৱা হৈছে SDF বাহিনীয়ে আৰু তাত বিচাৰি আছিলে আৰু তাত পোৱা নাই পালে ইয়াতে আৰু খুৰা কি খবৰ অঁ কেনেকৈ হ'ল ন এইটো ঘটনাটো মাছ মাৰিব আহিছে কালি আহিছিলে চলাবৰ কাৰণে ধৰক পইচা পাতি অসুবিধাৰ কাৰণে পাতিটো মাৰিবলৈ আহিলে আহি পেলাই অকস্মাতে তেওঁ এই খালটোতে পৰিলে দ খালটোতে এতিয়া মাছৰ কাৰণে নিজৰ জীৱনটো সেইটোতো সঁচা কথা সেইটো অপ্ৰিয় সত্য আমি আচলতে কিছুমান লোক এৰিব লাগিব আৰু সঁচা কথা কথা হ'ল কি মানে বিপদৰ কথা ক'ব নোৱাৰোঁ আমি বোলে চৰণা জানে মৰণ নাখায় তালৈকে যাওঁ তেনেকুৱা হয় আৰু ঠিক আছে এইটো হৈ যাব পাৰে হৈ যাব পাৰে কেতিয়াবা দেখিছে আৰু এয়া হৈছে পাম্পত কিমান পানী অঁ জ্বলা বুলি কয় ন এইখন গোলকাগুৰি বিল বিল আছে এইফালে অঁ দেখিছে সেনেকৈয়ে পানী মাজে মাজে অঁ দেখিছে একদম চবতে একদম এখন ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা হৈ আছে এখন নদী আৰু দেখিছে একদম বগা হৈছে চবফালে পানীয়ে পানী আৰু এনেকৈয়ে পানীৰ মাজত খোজকাঢ়ি পাৰি এনেকৈ গৈ আছোঁ আগতে আমাৰ সেইফালে পানী হৈছিল কিন্তু মাথাউৰি দিয়াৰ কাৰণে এতিয়া পানী দেখা পোৱা নাযায় এতিয়া কপিলি পানী অকণমান হয় পথাৰত আৰু দেখিছে এইফালে জাল পাতিবলৈ আহি এজন লোক মৃত্যুক আঁকোৱালি ল'ল আৰু দেখিছে SDF বাহিনীয়ে এতিয়া নিজৰ কামত লাগি আছে আৰু এতিয়া বৰ্তমান উদ্ধাৰ কৰিছে আৰু দেখিছে SDF বাহিনী আৰু কিমান মানুহ হৈছে ইয়াত কিমান মানুহ সমাগম হৈছে দেখিছে মাছ মাৰিব আহি হঠাৎ এই মানুহজন এটা পুখুৰীত পিছল খাই পোৱা অৱস্থাতে এই মৃত্যুক আঁকোৱালি ল'ল কালি 3মান বজাতেই মাছ মাৰিব আহিছিলে মাছ মাৰিব আহোঁতে হঠাৎ সেই লোকজন এই পানীতে মৃত্যু হ'ল আৰু আজি দুদিনকৈ হ'ল আৰু আজি সকলো গাঁওবাসী লোক আহি আজি উপস্থিত হৈছেহি আৰু এইফালে দেখিছে SDF বাহিনীয়ে এতিয়া উদ্ধাৰ কৰিলে আৰু এইফালে দেখিছে কিমান মানুহ বগা হৈ আছে আৰু মোৰ পাছফালে আপোনালোকে দেখিছে এই গোটেইখন জ্বলা আৰু এইফালে দেখিছে গোটেই পানী 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 আৰু কামপু হয় এইখিনি কামপুৱে পৰে আৰু আমি আহিছিলোঁ ফটো উঠিবৰ কাৰণে আৰু বেলেগ এটা ভিডিঅ' বনাবৰ কাৰণে আহিছিলোঁ আৰু হঠাৎ দেখিলোঁ NDF SDF বাহিনীয়ে এনেকৈয়ে এই জ্বলাৰ মাজত এজন মৃত্যু হৈছে লোক এজন আৰু তাকে বিচাৰি আছিলে হঠাৎ মই আহিলোঁ আহি পেলাই দেখিছোঁ যে NDF বাহিনীয়ে এনেকৈ বিচাৰি আছে আৰু তালৈ যাওঁ আৰু এইফালে দেখিছে ৰাস্তাটো পৰিণতি এইফালে দেখুৱাই দিয়া যিজন মানুহ মৃত্যু হৈছে আৰু মানুহজনৰ ঘৰ এইটোৱে হয় আপোনালোকে দেখিছে আৰু কিমান হোৱা দোৱা পৰিৱেশ আৰু এইফালে দেখিছে কিমান মানুহ কালি হৈছে ন ঘটনাটো হৈছে কিন্তু মানুহ হেৰাই দি মাছ মাৰি আছে তথাপিও এই মানুহজনক দেখা নাই এই লোকজনক দেখা নাই দেখিছেহে না নাইহে একো ধৰিব নাই ন এনেকৈ SDF আহিলে SDFে বেলেগত বিচাৰি আছিলে বেলেগত বিচাৰি নেপালে আৰু ইফালৰ পৰা কেইজন মানুহে হোৱা দোৱা লাগিছে মাত দিছে তাৰপিছত এইফালে থকা মানুহখিনি হঠাৎ গাড়ী লৈ পেলাই দি গ'ল এয়াই হৈছে এটা কৰুণ ঘটনা